जाने मेरी जाने मन बचपन का प्यार मुझे भूल नहीं जाना रे। বা কি গান মাৰি আছা হে? কিহৰ ফূৰ্তি আজি? কি ইমান ফূৰ্তি লাগি আছে? ফূৰ্তি নহ'ব না, মোবাইল ল'ব খুজি আছো, মামাই মোবাইল দিম বুলি কৈ আছে, তাকে ভাবি ফূৰ্তি লাগি আছে। কোন নিমেৰে মোবাইল দিব দিয়ক? তই গমেই পোৱা নাই, হেমন্ত মামাই মোবাইল নিদিব এইবাৰ চলিগিলাক, সেইকাৰণে ফূৰ্তি লাগি আছে, মইতো পাম না। হৈছে যা দিব যা নিমেৰে মোবাইল আশা কৰি আছা। এই 1 তাৰিখৰ পৰা স্কুল খুলিব, স্কুলত তুলবি আৰু মোবাইল নেদে, স্কুল খুলছি এনেই থব লাগিলে চব। সঁচাই কৈছা নেকি তই? মিছা ক'ব লাগে কি আছে মোৰ? স্কুল খুলিলে আৰু তোক কি কৰিবা মোবাইল দিব? স্কুল যদি নুখুলিলে তেতিয়াহ'লে মোবাইল দিলে হ'ল। স্কুল খুলিছে আৰু মোবাইল নেদে আৰু পঢ়িব লাগে স্কুলত যাই কিনে। এই চালা ইমান আশা কৰিছিলোঁ মোবাইলটো ল'বৰ কাৰণে। মই ভাবছিলোঁ গাৰ্লফ্ৰেণ্ডক ফোন কৰিম, মোবাইলটোত পঢ়িমো, ভিডিঅ' কল কৰিম, এই চব শেষ, সপোনগিলা চব শেষ হৈ গ'ল। তাকেতো মোবাইলটো দিব বুলি ভাবছিলোঁ, নেদে আটাগিলা আকৌ নেদে। দে হ'ব দে আৰু উপায়তো নাই, নেদলি নি কি কৰা? হ'ব দে, স্কুল যাম দে। ভালে হৈছে দে, স্কুলতো গাৰ্লফ্ৰেণ্ডক বহুত দিন দেখা নাই, দেখা পাম দে। ময়ো বহুত দিন স্কুলত যাবাই পৰা নাই, যাম দে আৰু জলদি 1 তাৰিখৰ পৰাই। 1 তাৰিখৰ পৰা আৰু কি কৰে না, আৰু লকডাউনে কৰি দে। দিলেতো আৰু উপায় নাই, ঘৰতে ৰাখিব লাগিব। দে তে ওলবি স্কুলত যাবাক লাগি, বেগ চেগ কিতাপ আছে নাই? যা যা ক'ব জলদি জলদি নোৱাৰো চাওঁ। এইগিলা বস্তু ক'ত গেছি, এতিয়াহে বিচাৰিব লগা হৈছে। 1 তাৰিখ বোলে কওঁতে 10 দিনমান বিচাৰিবই লাগিব, কিতাপ বেগ ক'ত বা আছে এইগিলা পাহৰা হেন হৈছে। যদি ভিডিঅ'টো ভাল লাগিল